নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধুসকল, এই ভিডিঅ'টোত দেখুৱাম আপোনালোকে কেনেদৰে ধনী ৱালেটত কেনেদৰে মানি এড কৰিব পাৰিব। বন্ধুসকল, মোৰ ইয়াত দেখা পাইছে 138 ৰুপিজ আছে আৰু মই 11 টকা এড কৰিলে মই 149ৰ ৰিচাৰ্জ এটা কৰিব পাৰোঁ। তো বন্ধুসকল, মই ইয়াত 11 টকা এড কৰি পেলাই মই আপোনালোকক দেখুৱাই আছোঁ কেনেদৰে এড কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ প্ৰতি এটি বিশেষ অনুৰোধ, আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটোত ক্লিক কৰি অল কৰি লওক। বন্ধুসকল, আপোনালোকে ধনী ৱালেটত বেলেঞ্চ এড কৰাৰ কাৰণে আপুনি ধনী এপটো অ'পেন কৰি লওক। তাৰপিছত আপুনি লগ ইন হৈ লওক। ইয়াত আপুনি দেখা পাইছে মোৰ ৱালেট বেলেঞ্চ 138। তাৰপিছত মই এড কৰিম, তো এডত ক্লিক কৰি দিলোঁ। তাৰপিছত ইয়াত এনেদৰে এমাউণ্ট আহি যাব, মই 11 এড কৰিম, তো এড মানিৰ পিছত ক্লিক কৰি দিব। তাৰপিছত অলপ সময় ৰ'ব, লোডিং হ'ব। লোডিং হোৱালৈকে আপোনালোকে অপেক্ষা কৰিব। বন্ধুসকল, তাৰপিছত এনেদৰে আহি যাব, আপুনি কিহৰ জৰিয়তে কৰিব বিচাৰে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, তাৰপিছত নেট বেংকিং, UPI। মই ডেবিট কাৰ্ডেৰে কৰিব বিচাৰোঁ, তো ডেবিট কাৰ্ডত ক্লিক কৰি দিলোঁ। তাৰপিছত এনেদৰে আহি যাব, আপুনি কাৰ্ড নাম্বাৰ, পিছত ভেলিডিটি, CVV নাম্বাৰ বহুৱাই আপুনি এড কৰিব পাৰিব। তো মই কাৰ্ড নাম্বাৰ বহুৱাই দিছোঁ। তাৰপিছত ভেলিডিটি আপুনি বহুৱাই দিব। তাৰপিছত CVV নাম্বাৰটো আপুনি বহুৱাই দিব। তাৰপিছত নেম এজ কাৰ্ডত আপুনি নামটো দি দিব। তাৰপিছত আপুনি পে'ত ক্লিক কৰি দিব। তাৰপিছত লোডিং হ'ব, আপুনি কনফাৰ্মত ক্লিক কৰি দিব। তাৰপিছত আকৌ এনেদৰে এটা নতুন পেজ অ'পেন হ'ব। বন্ধুসকল, তাৰপিছত আপোনাৰ বেংকৰ লগত ৰেজিষ্টাৰ ATM কাৰ্ডৰ লগত ৰেজিষ্টাৰ মোবাইল নম্বৰত মেছেজ যাব, OTP যাব। আপুনি OTPটো ইয়াত বহুৱাই দিব। তাৰপিছত মেক পে'মেণ্টত আপুনি ক্লিক কৰি দিব। বন্ধুসকল, মোৰ ইয়াত দেখা পাইছে থেংক ইউ, লোড ৱাজ মানি ডান, ছাকচেছফুল হৈ গৈছে। তো আপোনালোকে ইয়াত দেখা পাইছে 149 মোৰ বেলেঞ্চ হৈ গ'ল। বন্ধুসকল, আপোনালোকে এনেদৰে ধনী ৱালেট বেলেঞ্চত আপোনালোকে মানি এড কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।